हेलो गाइस, वेलकम टू माय मानसपतिम ब्लॉग। तो काली হৈ গ'ল গৰু বিহু। তো আজিৰ পৰা আমাৰ মানুহৰ বিহু। তো আপোনালোকলৈও মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। তো এতিয়া আমাৰ ভণ্টিয়েও বিহু নাচিবলৈ যাবলৈ তো ওলাই আছে। তো এতিয়া চাংগে বলক। তো এতিয়া দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইস এইফালে বিহু বতৰত জেতুকা ল'বলৈ তো মাহেঁতি জেতুকা পাতগাল ছিঙি আছে। তো ময়ো ল'ম। তো ভিডিঅ'টো চাই থাকিব। তো অকণমান পিছতে পিচিম আৰু। গাইস এইফালে জেতুকা পাতগাল ছিঙি হোৱাৰ পিছত এইফালে পিচি আছে। তো গাইস বিহু বুলি ময়ো জেতুকা লৈ ল'লোঁ। তো দুইখন হাততে লৈ ল'লোঁ। তো এতিয়া বলক ভণ্টিয়েতি বিহুলৈ ওলাই আছে। তো চাওঁগে। আমাৰ ভণ্টিয়েতিও সাজি কাচি বিহু নাচিবলৈ যাবলৈ ওলাই আছে। তো যা তো আমিও যাম মানে। তো এতিয়া দিনত নাযাওঁ। তো ৰাতি জেং বিহু মাৰিবলৈ যাম। তো ভিডিঅ'টো চাই থাকিব। তো গাইস এইফালে আমাৰ মাহেঁতি বিহু নাচি আছে। মামাৰ মা মানে ঘূৰি নব চব মানে চব আৰু বিহু ফূৰ্তি। কোকাই পাৰি দিয়া খাওঁৱে হেই বগী বিলত জাকৈ বাওঁ ঘৰত বাৰু সুধি চাওঁ যাব দিলে বিহু লৈ যাওঁ এঙনি জেঙনি চেলেং চকলি দেখিবলৈ শুনি চেলেং চকলি কাটিনি তামোলৰ চুকে চেলেং চকলি মুখৰ নমি চিকনি হাতৰ নজি মুগাৰ সাজে হুৱাব তোক ইফালে টকাৰ মাথাই হাই মোৰ ৰঙিলি হাই মোৰ পমিলি সিফালে ঐ টকাৰ মাত মাজতে ঐ হোলেঙৰ গুটি টকাৰ মাতে শুনি হাই মোৰ ৰঙিলি হাই মোৰ পমিলি বাহিলনো চতিয়না গুটিয়ে ঐ মেলিলে পুলি তো গাইস এইফালে আমাৰ ঘৰত বিহু এজাক সোমালেহি। তো আমাৰ গাঁৱৰে হয়। তো ওচৰৰে ভণ্টি কেইজনমান এইফালে ধুনীয়া ঢোল বজাই আছে। এতিয়া যাওঁ জেং বিহু মাৰিবলৈ। তো এতিয়া পুৰা ৰাতি হৈ গ'ল। তো একেবাৰে মানে আমাৰ নামৰ পৰা মাৰিমগৈ। তো ভিডিঅ'টো চাই থাকিব। তো গাইস এইফালে আমাৰ জেং বিহুৰ ফাৰ্ষ্ট পদদোলা।